Good morning. তাইলৈ মই আজি পুৱা চামনিখিনি থৈ দিয়া আছিল সেইখিনিৰে মই কেনেকৈ মিক্সিত মাখন উলাই তাৰ পিছত ঘি কৰিম আপোনালোককো দেখুৱালো মোৰ পদ্ধতিৰে আপোনালোকেও এনেকৈ কৰিব পাৰিব মই এসপ্তাহ কৰো ফ্ৰিজত থৈ দিওঁ আপোনালোকক আজি দেখুৱাই আছো চাবচোন মোৰ পদ্ধতিটো এইখিনি হল এইখিনিত অকমান মই পানী দিম তো ঠাণ্ডা পানী দিব অকমান এনেকৈ ঠাণ্ডা পানী দি মিক্সিত কিন্তু অকমান সময় মানে 2-3 সেকেন্ডহে মিক্সিত কৰিব লাগিব এনেকুৱাকৈ ঠাণ্ডা পানী দিলো ঠাণ্ডা পানী দি আৰু অকমান সময় মিক্সিত অলপ সময় মিক্সিত এনেকৈ মিক্সিত দি অকমান দুটা পাকত এনেকৈ ঘূৰি চাওকচোন কি ধুনীয়াকৈ মাখন হৈ গ'ল এয়া আপোনালোকে মাখন ওলাইছে আপোনালোকেও থব পাৰে মোৰ অৱশ্যে বেছি গাখীৰ নাপাওঁৱে আধা লিটাৰকৈ লওঁ তাৰে এসপ্তাহহে চামনিখিনি থৈ এনেকুৱাকৈ বনাম এটো ধুনীয়া হয় ফ্ৰিজত আপোনালোকে এসপ্তাহমান থলেই হৈ যায় এসপ্তাহ ধুনীয়াকৈ ওলায় ইমান ধুনীয়া হৈছে এয়া চাওকচোন অলপ আইচেৰে এনেকৈ ধুই দিওঁ চাহ এইখিনি এনেকুৱাকৈ 2-3 বাৰ ধুই দিব লাগিব পানীৰে ধুই ধুই কিনে মাখনখিনি এনেকুৱাকৈ ধুই দিব দুবাৰমান ধুলেই হ'ব বাৰু এইখিনি মোৰ এসপ্তাহৰ এইখিনি মাখন আকৌ এইখিনি ঘোলখিনি নেপেলাওঁ আমি খাওঁ কিন্তু এইখিনি খাই দিওঁ কাৰণ এসপ্তাহ ফ্ৰিজত থোৱাখিনি একো বেয়া নহয় তাৰপিছত আৰু অকণমান আৰু এসপ্তাহৰে আগৰখিনিও এসপ্তাহৰ এইখিনি আছিল ইয়াতে দি দিম ফ্ৰিজত থৈ দিছিলোঁ এইখিনি মানে দুবাৰতহে মই ঘি পাগো দুবাৰমান বাটাৰ ওলোৱাৰ পিছত তাৰপিছতহে মই পাগো এইখিনি চাওকচোন আপোনালোকেও কৰিব এতিয়া মই এনেকুৱাকৈ ঘি পাগিম এতিয়া মই এয়া গেছত দিলোঁ মাখনখিনি চাওকচোন
আপোনালোকেও কৰিব। মোৰ অৱশ্যে গাখীৰো কম, সেইকাৰণে এসপ্তাহ 8 দিন মূৰে মূৰেহে কৰোঁ। এইটো মোৰ দুবাৰৰ হয়। আকৌ এবাৰ কৰি অলপ কম হয় কাৰণে ফ্ৰিজত থৈ দিওঁ বাটাৰখিনি, মাখনখিনি। তাৰপিছত আজি আকৌ এইখিনি কৰি হ'বই আৰু বেছি সময় নালাগে, এই 2-3 মিনিট এনেকুৱাকৈ 2-3 মিনিটমান অকণমান লৰাই থাকিব। অকণমানকৈ ধুনীয়া, ইমান ধুনীয়া পাৰফিউম, একেবাৰে ঘি মলমলাই থাকে এইটো। তাৰপিছত কিছুমানে কেনেকুৱা পদ্ধতিত কৰে নাজানো, মোৰ পদ্ধতিটো এনেকুৱাকৈ হয়। আপোনালোকেও এনেকুৱাকৈ কৰি চাব। কিন্তু মাখন চামনিখিনি আপোনালোকে ফ্ৰিজত থ'ব লাগিব, বাহিৰত থ'ব নোৱাৰে। খাই মেলি মোৰ এয়া হ'ল, এয়া চাহ কি ধুনীয়া কালাৰ হৈছে। অকণমান ফেনৰ তলত থৈ দিলোঁ, ঠাণ্ডা হৈ উঠি মই বটলত ভৰাই থ'ম। এনেকৈ কৰি এইখিনি চাকনিৰে চাকি লৈহে বটলত থৈ দিব। এয়া চাওকচোন কি ধুনীয়া কালাৰ হ'ল। আৰু মই সদায় চাকনিটো মানে ঘি চাকা চাকনিখিনি মই নটি লওঁ, মানে চাহ সেইটো চাকনিৰে চাহ হেৰি নকৰোঁ। ঘিৰ কাৰণে বেলেগে আপোনালোকে চাকনি ল'ব এনেকুৱাকৈ। এইখিনি এতিয়া মই বাকি দিম। চাওকচোন ঠাণ্ডা হ'লে এইখিনি হ'লেও হ'ল ঘি, দেখিছেনে? আপোনালোকেও কৰি চাব। গাখীৰখিনি যিহেতু ভাল গাখীৰ দিয়ে মোক, এনেকুৱাকৈ খাওঁ। এইখিনি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। থেংক ইউ।